হাই ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰোঁ ভালেই হ'ব। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মোবাইলৰ কিছুমান ছিক্ৰেট ছেটিঙৰ বিষয়ে। ছিক্ৰেট নহয় অৱশ্যে, কিন্তু আমাৰ বাবে অলপ ইম্পৰ্টেণ্ট। গতিকে আহক তাৰ বিষয়ে অলপ জানি লওঁ। আজি আমি আলোচনা কৰিম মোবাইলত থকা সকলো ধৰণৰ আপুনি এণ্ড্ৰইড মোবাইল পাই যাব। সকলো ধৰণৰ এণ্ড্ৰইড মোবাইলতে এইটো ছেটিং উপলব্ধ আছে। এই ছেটিংটোৰ নাম হৈছে ডেভেলপাৰ ছেটিং। আপোনালোকে ছেটিং অন কৰক। ছেটিং অন কৰি ছেটিঙত একেবাৰে তললৈ যাওক, এবাউট ফোন। এবাউট ফোনত আপোনালোকে চাওক এটা অপশ্যন পাব ছফ্টৱেৰ ইনফৰমেশ্যন। ছফ্টৱেৰ ইনফৰমেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা পেজ অ'পেন হ'ব। তাত আপোনালোকে দেখিবলৈ পাব বিল্ড নাম্বাৰ বুলি এটা অপশ্যন। বিল্ড নাম্বাৰত আপোনালোকে 7 টাইমছ ক্লিক কৰক আৰু বেক আহি যাওক। এবাউট ফোনৰ ঠিক ওপৰতে আপোনালোকে দেখিব পাব এটা অপশ্যন, যিটোৰ নাম হৈছে ডেভেলপাৰ অপশ্যন। আজি আমি সেই ডেভেলপাৰ অপশ্যনৰ বিষয়ে কথা পাতিম। ডেভেলপাৰ ছেটিঙৰ যিটো প্ৰথম ছেটিং, সেইটো হৈছে ষ্টে এৱেক। ষ্টে এৱেক নামৰ এই ছেটিংটোৰ সহায়ত আপোনালোকৰ মোবাইলটো যেতিয়া চাৰ্জত লগায়, তেতিয়া যদি আপোনালোকে বিচাৰে যে চাৰ্জত লগোৱা সময়ত আপোনাৰ মোবাইলৰ স্ক্ৰীন অফ নহয়, অনেই হৈ থাকে, তেন্তে হ'লে এই ছেটিংটো আপুনি ইউজ কৰি সেই কামটো কৰিব পাৰে। ডেভেলপাৰ ছেটিঙৰ ছেকেণ্ড অপশ্যনটো হৈছে OME আনলক। ইয়াৰ ফুল মিনিং হৈছে অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰ আনলক। যেতিয়া আপুনি মোবাইলটো কাষ্টমাৰৰ পৰা আপগ্ৰেড কৰিব বিচাৰে, তেতিয়া আপুনি এই OEM আনলক ছেটিংটো ইউজ কৰিব পাৰে। ডেভেলপাৰ অপশ্যনৰ থাৰ্ড ছেটিংটো হৈছে ৰানিং ছাৰ্ভিচ। ডেভেলপাৰ অপশ্যনৰ ৰানিং ছাৰ্ভিচ অপশ্যনটোৰ সহায়ত আপোনালোকে আপোনালোকৰ মোবাইলত কোনটো এপ্লিকেশ্যন বৰ্তমান চলি আছে সেই বিষয়ে জানিব পাৰিব, আৰু কোনটো এপ্লিকেশ্যনে কিমান ৰেম ইউজ কৰি আছে সেই বিষয়েও আপোনালোকে জানিব পাৰিব। ডেভেলপাৰ অপশ্যনৰ ফ'ৰ্থ ছেটিংটো হৈছে USB ডিবাগিং। যদি আপুনি কোনো এটা ছফ্টৱেৰ কম্পিউটাৰত ইউজ কৰি আছে আৰু সেইটো ছফ্টৱেৰ আপুনি মোবাইলত চলাব বিচাৰে, তেন্তে আপুনি USB ডিবাগিং ছেটিংটো অন কৰিব লাগিব। তেতিয়াহে আপোনাৰ কম্পিউটাৰে মোবাইলটোক আইডেণ্টিফাই কৰিব পাৰিব। আৰু যদি আপুনি মোবাইলৰ স্ক্ৰীনখন কম্পিউটাৰত চাব বিচাৰে, তেন্তে এই USB ডিবাগিং মোডটো অন কৰিব লাগিব। আৰু যদি আপোনালোকে মোবাইলটো ৰুট কৰিব বিচাৰে, তেতিয়াহ'লেও আপোনালোকে USB ডিবাগিং ছেটিংটো অন কৰি ল'ব লাগিব। ডেভেলপাৰ অপশ্যনৰ 5 নম্বৰ ছেটিংটো অৰ্থাৎ 5 নম্বৰ ছেটিংটো হৈছে এগ্ৰেছিভ ৱাইফাই ফ্লেছ চেল হেণ্ডঅভাৰ। যদি আপুনি ৱাইফাই নেটৱৰ্কৰ সহায়ত ইণ্টাৰনেট চলাই আছে আৰু যদি আপুনি কিবা মুভি ডাউনলোড কৰি আছে বা কিবা ইম্পৰ্টেণ্ট কাম নেটৰ জৰিয়তে কৰি আছে আৰু আপোনাৰ ৱাইফাই নেটৱৰ্কৰ প্ৰব্লেম, তেন্তে আপুনি এই এগ্ৰেছিভ ৱাইফাই ফ্লেছ চেল হেণ্ডঅভাৰ অপশ্যনটো অন কৰি ল'ব পাৰে। ইয়াৰ সহায়ত আপোনালোকে যেতিয়া ৱাইফাই নেটৱৰ্কটো কম পাব, যেতিয়া আপোনালোকৰ মোবাইলত ৱাইফাই নেটৱৰ্কটোৰ প্ৰব্লেম হ'ব, তেতিয়া অট'মেটিকলি আপোনালোকৰ মোবাইলৰ ডাটা অন হৈ যাব আৰু আপোনালোকৰ নেট চলোৱাত কোনো বাধা নাহে। আৰু বন্ধুসকল, আজিলৈ ইমানটা সামৰণি মাৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভালেই হৈছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে এবাৰ লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক, আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আগলৈ এনে ধৰণৰ ভিডিঅ'